কিছুমান বস্তু আমি আচলতে দেখিও আওকাণ কৰোঁ। ছাকচেছ আৰু মানি কিমান প্ৰয়োজন জীৱনত সুখী হ'বৰ কাৰণে? ছাকচেছ পালেই বা পইচা পালেই এজন মানুহ আৰু সুখী হ'ব পাৰেনে? এই কথা মই নাজানো, কিন্তু মোৰ বিশ্বাস যে মোৰ দৰে এনেকুৱাও হয়তো বহুত লোক আছে যাৰ কাৰণে পইচা আৰু সফলতাতকৈ সম্পৰ্কবোৰ বহুত ওপৰত। আমাৰ কাৰণে এচিভমেণ্ট মানে সম্পৰ্কবোৰক সদায় সুখী কৰি ৰখা। আমাৰ যিখিনি আপোন মানুহ, আমাৰ পৰিয়াল, আমাৰ মৰমৰ মানুহবোৰক আমি সুখী দেখাটোৱে আচলতে আমাৰ কাৰণে এচিভমেণ্ট। আচলতে আজিলৈকে যিমানখিনি বুজিব পৰা হৈছোঁ, যেতিয়ালৈকে সম্পৰ্কবোৰক ছাকচেছৰ তুলনাৰে জোখা হয়, সম্পৰ্কবোৰ কিন্তু শেষ হৈ যায়। মই জীৱনত ইমানখিনি এচিভ কৰিলোঁ, তুমি কি কৰিলা? হয়, আমি তোমাৰ দৰে এচিভ কৰিব পৰা নাই, কিন্তু সঁচা ক'বলৈ গ'লে আমিবোৰ সম্পৰ্কবোৰক লৈ, পৰিয়ালটোক লৈ বহু সুখী। আৰু এয়াই হৈছে আমাৰ কাৰণে হেপিনেছ আৰু এচিভমেণ্ট।